মই আজি অনাথ হোৱা নাই কাৰণ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটে মোৰ পিতা ষ্টেজ 2 কেঞ্চাৰৰ পৰা সম্পূৰ্ণৰূপে ভাল হৈ ডাক্তৰ এজনৰ বা হস্পিটেল এখনৰ আটাইতকৈ প্ৰভাৱশালী এডভাৰটাইজমেণ্টটো হ'ল ৱৰ্ড অফ মাউথ। এজনে যেতিয়া তাত গৈ পেলাই ভাল পাব তেওঁ আৰু 10জনক গৈ ক'ব। ৰবটিক চাৰ্জাৰীৰো ব্যৱস্থা কৰিছে। এয়া আচলতে আমাৰ অসমৰ বাবে এক সপোনৰ প্ৰাপ্তি বুলিব পাৰি। তেখেতৰ এই যুঁজখনত কেঞ্চাৰ প্ৰতিৰোধৰ যিখন যুঁজ, এই যুঁজখনত কিমান দূৰ সফল হ'বগৈ বুলি আপুনি ভাবে? ৰবটিক চাৰ্জাৰী কিছুমান ধৰণৰ চাৰ্জাৰীৰ কাৰণে এইটো কয় যে ৰবটিক ইজ বেটাৰ দেন দ্য হিউমেন হেণ্ড। যিখন অসমত আগতে অসমৰ পৰা লোকসকলে বাহিৰলৈ যাবলগীয়া হৈছিল কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে, কিন্তু এতিয়া সেইখন অসমতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত 17খনকৈ বিশ্বমানৰ কেঞ্চাৰ হস্পিটেল হয়। তেখেতৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোক আপুনি কি দৃষ্টিৰে চায়? বহুত সুন্দৰ, অত্যন্ত সুন্দৰ। মই আপোনাক এইটোত এতিয়া কেতিয়াবা কয় ন যে আপুনি কিছুমান কথা ক'ব পাৰে দেখি শুনি পঢ়ি, আৰু কিছুমান কথা আপুনি ক'ব পাৰে অভিজ্ঞতাৰ পৰা। এতিয়া আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগত, মই তেতিয়া গুৱাহাটীত নাছিলোঁ, তেতিয়া মোৰ তেতিয়া চাকৰি বেলেগত আছিলে। তো মোৰ মানে পিতা, মাই ফাদাৰ, মোৰ পিতা মানে মই যেতিয়া চাকৰিৰ পৰা আকৌ তাৰপিছত গুৱাহাটীলৈ আহিলোঁ, আহি পেলাই দেখিলোঁ মোৰ পিতা ক্ষীণাই গৈ আছে, খাবলৈ তেওঁৰ ৰুচি নোহোৱা হৈছে, আৰু হিমোগ্ল'বিন, আমি যিটো তেজৰ যিটো আমি টেষ্ট এটা কৰোঁ, আপোনালোকে জানিব হিমোগ্ল'বিনটো লাহে লাহে কমি কমি গৈ আছে। তেতিয়া মই তেখেতৰ চিটি স্কেন কৰিলোঁ, তেতিয়া তেখেতৰ কেঞ্চাৰ ওলাল, কোলন কেঞ্চাৰ বুলি কয়। কোলন মানে আমাৰ যিটো ইণ্টেষ্টাইন যিটো আছে, আমি খোৱাৰ মানে আমাৰ খাদ্যনলীৰ ষ্টমাকৰ পিছৰ অংশটো আমাৰ ইণ্টেষ্টাইন বুলি কয়। ইণ্টেষ্টাইনৰ এটা ঠাইত তেওঁৰ কেঞ্চাৰ ওলালে। চিটি স্কেন, কলনস্কপি এইবিলাক সকলো কৰা গ'ল। তো তেতিয়া মোক কিছুমানে, মোৰ বন্ধুবৰ্গ, মোৰ মানে শুভাকাংক্ষী কৈছিলে যে বাহিৰত লৈ যাওক, ইয়াত লৈ যাওক, আমাৰ ফেমিলি মেম্বাৰ আমি তাত নিছোঁ, অ'ত নিছোঁ। মই কিন্তু নিয়া নাই। মই আমাৰ গুৱাহাটীৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, ৰাজ্যিক ষ্টেট কেঞ্চাৰ কৰ্কট অনুষ্ঠানত মই তেখেতক, কাৰণ ময়ো তেতিয়া তাত আছিলোঁ, মই তাতেই তেওঁক সকলো ট্ৰিটমেণ্ট কৰালোঁ। কৰাই পেলাই প্ৰথমতে চাৰ্জাৰী হ'ল, তাৰপিছত বায়'পচি কৰোঁতে ষ্টেজ 2 ওলালে, কিম'থেৰাপি দিয়া হ'ল 8 চাইকেলছ দি পেলাই সকলোখিনি ইয়াত কৰি আজি আপোনাৰ 15 মান্থছ হ'ল সকলো কাম শেষ হোৱা। এতিয়া ভগৱানৰ দয়াত মানে তেওঁ সকলো ঠিক আছে। তো মই নিজে সাহস কৰি পেলাই তেওঁ ইয়াত কৰালোঁ, কাৰণ মোৰ বিশ্বাস আছিল যে আমাৰ ইয়াত বাহিৰৰ নিচিনাই ভাল আমি চিকিৎসা পাম, আৰু ফলটো মই পাইছোঁ। যিকোনো কেঞ্চাৰ পেচেণ্টৰ ট্ৰিটমেণ্টত যেতিয়া ষ্টেজ 1ৰ পিছত 2 মান পায়, তেতিয়া কিন্তু চিকিৎসা কৰা সময়খিনিত বহু ধৈৰ্য লাগিব পেচেণ্টজনৰ আৰু পেচেণ্টজনৰ লগত লাগি থকা মানুহবিলাকৰ। কাৰণ ট্ৰিটমেণ্টৰ মাজতেই মাজে মাজে মানুহজন গাটো বেয়া হয়, মানে বেছি মানে অসুস্থ হ'ব পাৰে। সেইখিনি সময় ধৈৰ্য ধৰিব লাগিব, বেছি মেহনত কৰিব লাগিব। সেইখিনি মই নাভাবোঁ যে গুৱাহাটীত বেছিকৈ হ'ব, বাহিৰত কমকৈ হ'ব, আৰু এইটো পাৰ্ট অফ ট্ৰিটমেণ্ট। কিম'থেৰাপি দিলে মানুহজনৰ গা বেয়া হ'বই, সেইটো ইয়াত দিয়ক, গুৱাহাটীৰ বাহিৰত, অসমৰ বাহিৰত ক'ৰবাত দিয়ক, ভাৰতত বা ভাৰতৰ বাহিৰত দিয়ক, সেইখিনি হ'বই। তো সেইখিনিৰ কাৰণে যিখিনি লাগে আমি ইয়াতেও পাৰোঁ, তাতেও পাৰোঁ। মই ইয়াতে কৰিছোঁ, মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। অৱশ্যে মই সেইটো এনেকৈও লওঁ যে যেতিয়া এজন সন্তানে নিজৰ পিতৃ বা মাতৃৰ এনেকুৱা ডাঙৰ বেমাৰত, মই কোৱা নাই যে চবৰে ডাঙৰ বেমাৰ হওক, কিন্তু যোনে সেৱা দিব মানে সুযোগ পাইছে, তাতকৈ ভাগ্যৱান আৰু কোনো নাই। মইতো নিজকে ভাগ্যৱানী বুলি ভাবোঁ, এইটো বাৰু এটা সামাজিক কথা, সকলোৱে নামানিবও পাৰে। মই এইটো কোৱা নাই যে মাক দেউতাকৰ হওক, কিন্তু যিকোনো বিপদত যদি মানে সন্তানজনে মাক দেউতাকক ছাৰ্ভিচ দিব পাৰিছে, ভেৰি ফৰ্চুনেট। সেইটোৱে আচলতে মাক দেউতাকৰ, মই সেইটোৱে ক'ব খুজিছোঁ যে মই এইটো এতিয়া মই ইয়াতে কাম কৰোঁ কাৰণে তাৰ এডভাৰটাইজমেণ্ট কৰিবলৈ, বা মই শুনিছোঁ ইয়াত ভাল, মই বেলেগত থাকোঁ, মই শুনিছোঁ যে গুৱাহাটীত ভাল, অসমত ভাল, নহয়। মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। মই আজি অনাথ হোৱা নাই কাৰণ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটে মোৰ পিতা ষ্টেজ 2 কেঞ্চাৰৰ পৰা সম্পূৰ্ণৰূপে ভাল হৈ, কালি পৰহি হ'ব পাৰে কেঞ্চাৰ, ইউ নেভাৰ ন', কেঞ্চাৰ কেন কাম বেক। কিন্তু আজিৰ তাৰিখত মোৰ পিতা অলমষ্ট 80, মোৰ ল'ৰাৰ লগত ফুটবল খেলি আছে ঘৰত। তাতকৈ আৰু মই আৰু ডাঙৰ এডভাৰটাইজমেণ্ট কৰিব নোৱাৰোঁ। ককাকে নাতিৰ লগত সদায় গধূলি ফুটবল খেলে।
হয়, সঁচাকৈয়ে খুব ভাল লগা কথা। বিশেষকৈ আমি জানিবলৈ পোৱা মতে বৰ্তমান অসমৰ পৰাই নহয়, বাহিৰৰ পৰা অসমলৈ চিকিৎসাৰ বাবে আহে। বিশেষকৈ বাংলাদেশ, ভূটান এনেবোৰ দেশৰ পৰাও বৰ্তমান ৰোগীসকল আহে অসমত চিকিৎসা কৰোৱাবলৈ। এই প্ৰচেষ্টাটোক আপুনি কি হিচাপে লয়? আমাৰ মানে একচুৱেলি কি হয় জানে, আমাৰ স্বাস্থ্য বিভাগ মানে মই অকল চৰকাৰী বুলি কোৱা নাই, বেচৰকাৰী সকলোতে আপোনালোকে দেখা পাব আজিকালি ডাঙৰ ডাঙৰ হোৰ্ডিং দেখা পাব। আপোনালোকে ক'ৰবাত আপোনালোকে গাড়ী লৈ গৈছে, বাছত গৈছে, কেবত গৈছে, আজিকালি কেবত যায় মানুহবিলাকে, দেখা পাব হোৰ্ডিং অমুকখন হস্পিটেল, অমুকজন ডক্টৰ। আপোনালোকক মই কওঁ যে ডাক্তৰ এজনৰ বা হস্পিটেল এখনৰ আটাইতকৈ প্ৰভাৱশালী এডভাৰটাইজমেণ্টটো হ'ল ৱৰ্ড অফ মাউথ। এজনে যেতিয়া তাত গৈ পেলাই ভাল পাব, তেওঁ আৰু 10জনক গৈ ক'ব। মই যেনেকৈ মোৰ পিতাই ভাল পোৱাৰ কাৰণে আজি আপোনালোকক ছ'চিয়েল মিডিয়াত কৈছোঁ, ভাল নাপালেতো মই নক'লোঁ হয়। তো মোৰ এই বাক্যখিনি শুনি 10জনে বেয়া পাব, আৰু মোৰ যদি ভাগ্য বেয়া 10,000জনে বেয়া পাব, কিন্তু এজনেতো ভাল পাব। সেই এজনটো ইয়াত আহিব, আকৌ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আহিব, নিজৰ ঘৰৰ যদি কাৰোবাৰ দুৰ্ভাগ্যবশতঃ যদি কেঞ্চাৰ হয় আহিব। তো সেনেকৈহে আচলতে আচল এডভাৰটাইজমেণ্ট। তো যেতিয়া ইয়াত লাহে লাহে মানুহবিলাকে ভাল পোৱা হৈ গৈ পেলাই কি হয়, ঘৰত গৈ পেলাই কয়, ওচৰ চুবুৰীয়াক কয়, 10টা ঘৰত ক'লে। আৰু আজিকালি কি হয়, বহুতৰ ল'ৰা ছোৱালী হওক বা ভতিজা ভাগিন বা দূৰ সম্পৰ্কীয় বা বন্ধুবৰ্গৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত থাকে, তেওঁলোককো ফোন কৰি পেলাই কয় যে তোৰ মামা কিন্তু অসমত ভাল পাই গ'ল, বা তোৰ খুৰাৰাই কিন্তু অসমত ভাল পাই গ'ল, তোৰ মহাই কিন্তু অসমত ভাল পাই গ'ল। তো সেই মানুহজন য'ত আছে চাকৰি কৰি, তাত যদি কাৰোবাৰ হয়, তেওঁক ক'বতো যে মোৰ খুৰাই কিন্তু অসমত ভাল পাইছে। সেইটো হৈছে ৱৰ্ড অফ মাউথ। দেট ইজ দ্য বিগেষ্ট পাব্লিচিটি, বিগেষ্ট এডভাৰটাইজমেণ্ট। আৰু সেইটো সদায় বিনামূলীয়া হয়। আপুনি এখন আজি আপোনাৰ এই চেনেলটোৰ হোৰ্ডিং এখন লগাবলৈ যাওক, আপোনাৰ তাতে খৰচ দিব লাগিব, কিন্তু ৱৰ্ড অফ মাউথত যদি বাঢ়ে তাত খৰচ নাই, হয়নে? তো সেনেকৈ কি হৈছে, যেতিয়া ছাকচেছফুলি ট্ৰিটমেণ্ট হৈ গৈ আছে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত, তেতিয়া ৱৰ্ড অফ মাউথত মানুহবিলাকৰ মাজত নামটো বিয়পিছে, লাহে লাহে পেচেণ্ট আহিব লৈছে। আহোঁতে এতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ আমাৰ সকলো ষ্টেটৰ পৰা পেচেণ্ট আহে। তাৰপিছত ইয়াৰে মানুহবিলাকৰ ৰিলেটিভছ কোনোবা ভূটানত আছে, নেপালত আছে, বাংলাদেশত আছে, তেওঁলোকে শুনি পেলাই মানে ষ্টাৰ্ট কৰিছে। তো সেনেকৈ গৈ পেলাই এতিয়া আমাৰ তাত বিভিন্ন জেগাৰ পৰা মানুহ আহিবলৈ লৈছে। আৰু সকলোৱে তাৰে মাজত 2-এজনৰ ফেইলিয়াৰ হয়, কাৰণ কিছুমান কেঞ্চাৰ আপুনি জানে ধৰা পৰোঁতে অলপমান দেৰিকৈ ধৰা পৰে, লাষ্ট ষ্টেজ, কিন্তু তাৰে মাজত অধিকাংশই ভাল পাই পেলাই গৈছে, আৰু তেওঁলোকে আৰু 10জনক কৈছে। বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কেঞ্চাৰ পৰাজয়ৰ বাবে খুব কাম কৰি আছে। যিহেতু আপুনিও এই কেঞ্চাৰ প্ৰতিৰোধৰে এগৰাকী সৈনিক, জানিব পোৱা মতে তেখেতে বৰ্তমান কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে ৰবটিক চাৰ্জাৰীৰো ব্যৱস্থা কৰিছে। এয়া আচলতে আমাৰ অসমৰ বাবে এক সপোনৰ প্ৰাপ্তি বুলিব পাৰি। তেখেতৰ এই যুঁজখনত, কেঞ্চাৰ প্ৰতিৰোধৰ যিখন যুঁজ, এই যুঁজখনত কিমান দূৰ সফল হ'বগৈ বুলি আপুনি ভাবে? ৰবটিক চাৰ্জাৰী কিছুমান ধৰণৰ চাৰ্জাৰীৰ কাৰণে এইটো কয় যে ৰবটিক ইজ বেটাৰ দেন দ্য হিউমেন হেণ্ড কিছুমানৰ কাৰণে। আৰু এইটো মানে কিন্তু সকলো চাৰ্জাৰী নহয়, কিন্তু যিকেইটাৰ কাৰণে ৰবটিক লাগে তাত ৰবটিক সদায় হিউমেন হেণ্ডতকৈ বেছি ইফেক্টিভ। তো এইটোতো আমাৰ ইয়াত নাছিলেই, এইটো প্ৰথমবাৰ আহিছে। এইটো ডাঙৰ এটা মানে কি ক'ম, লেজেণ্ডেৰী এটা ষ্টেপ এইটো হোৱাৰ কাৰণে। আৰু সেইটো কাৰণে কিছুমান চাৰ্জাৰী বহুতখিনি ভাল হ'ব, মানে পেচেণ্টবিলাকে বহুত ভাল পাব। কাৰণ ৰবটিকত যিবিলাক আপুনি কিতাপ পঢ়িলেও পাব যে কিছুমানত যিমান এক্সপাৰ্ট হ'লেও ৰবটিক হেণ্ডটো মানে একচুৱেলি কি হয়, ৰবটিক্সত ফ্লেক্সিবিলিটিটো বেটাৰ হয়। তো কিছুমান যিবিলাক একদম ধৰি লওক ডিপ ষ্ট্ৰাকচাৰ্ছবিলাক ৰবটে বেছি ভালকৈ কেচ কৰিব পাৰে, মানে চাৰ্জাৰীটোত সহায় হয়। সেইটো কাৰণে ৰবটিকটো হোৱাৰ কাৰণে অত্যন্ত ভাল হ'ল। আৰু সেনেকুৱা ষ্টেপবিলাক লোৱাৰ কাৰণেতো এতিয়া আমাৰ অসমলৈ বাহিৰৰ পেচেণ্ট আহিব লৈছে। হয় কথাটো। আৰু এতিয়া আমি আকৌ কেঞ্চাৰ ৰোগৰ বিষয়ে আমি কিছু কথা পাতিম। যিহেতু আপুনি হাস্পতালত নিতৌ বিভিন্ন ৰোগী পায়, যিসকলৰ মাজত খুব ছিৰিয়াছ কণ্ডিশ্যনৰ ৰোগী থাকে, তাৰ মাজত কিছুমানে জিকি যায় আৰু কিছুমান হাৰি যায়। এই যে জিকা আৰু হৰাৰ মাজত ক'ৰবাত বাৰু ৰোগীগৰাকীৰ মানসিক স্থিতি জড়িত হৈ থাকে? আছে। মানে প্ৰথমটো হ'ল ট্ৰিটমেণ্ট। না, আপুনি যদি কয় যে কিছুমান জিকে, প্ৰথম হ'ল ষ্টেজিং।
ষ্টেজ অফ দ্য কেঞ্চাৰ। এতিয়া কাৰোবাৰ যদি লেট ষ্টেজ, তেওঁৰ জয় হোৱাৰ সম্ভাৱনাটো এটা আৰ্লি ষ্টেজৰ পেচেণ্টতকৈ অলপ কম। সেইটো বাৰু চাইণ্টিফিক বস্তু, সেইটো আৰু অলপমান নিজৰ কেতিয়া ধৰা পৰিছে সেইটো আমাৰ হাতত নাথাকে। আচ্ছা, ছেকেণ্ড পইণ্টটো যিটো পেচেণ্টৰ কাৰণে খুব দৰকাৰ, দেট ইজ দ্য ট্ৰিটমেণ্ট। আৰু ট্ৰিটমেণ্টটো যদি ভাল হয় তেতিয়াহ'লে বাচিব, ট্ৰিটমেণ্ট যদি বেয়া হয় নেবাচে। এই দুটা হ'ল। থাৰ্ড পইণ্ট যিটো আমাৰ মানুহে বেছিকৈ নেভাবে, দেট ইজ এ চাইক'লজিকেল এছপেক্ট, মানসিক পাৰ্টটো। এইটোত মানে কেনেকুৱা হয় আপোনাৰ মই কৈ আছোঁ, এটাটো হয় আপুনি ঐতিহ্যৰ দিনৰে পৰা কয় যে যিকোনো বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহজন পজিটিভ এটিটিউড, হাঁহিমুখীয়া, তেতিয়া দৰৱে বেছি কাম কৰে। সেইটো মই কোৱা নহয়, এইটো সেয়া মানে এইটো মানে ঐতিহ্যৰ পৰা আমি মানে শুনি আছোঁ। আমি সৰু থাকোঁতেও আমাক যোনে চাইছিলে ডক্টৰে কয় যে খং নকৰিবা, কান্দি নাথাকিবা, এইখিনি দৰৱ খোৱা, হাঁহি থাকিবা, হয় নহয়? সেইটো আপোনালোকে জানে। কিন্তু ইয়াত আৰু এটা পইণ্ট এটা আছে, কেনেকুৱা আপোনাক মই কৈ আছোঁ যে কিম'থেৰাপি বা ৰেডিঅ'থেৰাপি বা চাৰ্জাৰী কেঞ্চাৰৰ কাৰণে এইটো হ'ল মানে আপুনি ক'ব পাৰে ওৱান অফ দ্য টাফেষ্ট ট্ৰিটমেণ্টছ। মানে কেতিয়াবা আপুনি পাব যে জ্বৰৰ কাৰণেই মানুহে খাব নোৱাৰা হ'ল, বা এণ্টিবায়'টিক খাইছে কাৰণে খাব মানে পৰা নাই, ভোক মাৰি দিয়ে, ভোকটো মৰি যায়। কিম'থেৰাপি বা ৰেডিঅ'থেৰাপি বা চাৰ্জাৰীৰ কাৰণেতো তাতকৈ আৰু বহু গুণে বেছি শক্তিশালী এইবিলাক ট্ৰিটমেণ্ট। তাত কি অৱস্থা হ'ব? তাত মানে কি প্ৰয়োজন মানুহৰ, আপোনালোকে চাব নিজৰ যিখিনি আপোনালোকে শুনিছে যে আপোনালোকৰ ওচৰ পুজৰীয়া বা বন্ধু চন্ধু কাৰোবাৰ যদি হয়, মানুহজনে খাব নোৱাৰা হয়, খাব নোৱাৰা হৈ পেলাই তাৰপিছত কি হয়, তেওঁৰ খোৱাটো কমি যায়। খোৱাটো কমি যোৱাৰ লগে লগে মানুহজনৰ তেজ কমি যাব, মানে তেজ নহয়, আমি যিটো কওঁ হিমগ্ল'বিন কমি যাব, এনেকুৱা ধৰণৰ। তো মানুহজনৰ নিউট্ৰিশ্যনেল ষ্টেটাছটো বেয়া হৈ যায়। নিউট্ৰিশ্যনেল ষ্টেটাছটো বেয়া হোৱাৰ লগে লগে ইমিউনিটি ষ্টেটাছটো কমি যাব, তাৰমানে তেওঁ বেমাৰৰ লগত যুঁজিব পৰা শক্তিটোও তেওঁৰ কমি যাব। সেইকাৰণে আমি কওঁ যে আপুনি মানে এতিয়া শিশুসকলক সেইটো অলপ বুজাবলৈ দিগদাৰ, কিন্তু ডাঙৰক এডাল্ট এজনক সেইটো আমি বুজাবলৈ চেষ্টা কৰোঁ, আৰু তেওঁ বুজি পোৱাটো আমি ভাবোঁ। কাৰণ ব্যক্তিজনে যদি ভোট দিব পাৰিছে, চৰকাৰ যদি তেওঁ গঠন কৰিব পাৰিছে, তেনেহ'লে তেওঁ নিজৰ ভালটো তেওঁ বুজি পাব। যে আমি এইটো কওঁ, এইটো বা মই বা বহুতেই কয় যে আপুনি দৰৱ বুলিয়ে ভাতখিনি খাবচোন, বা দৰৱ বুলিয়ে আপুনি ৰুটি খাব, দৰৱ বুলিয়ে আপুনি দাইল খাব, দৰৱ বুলিয়ে আপুনি চব্জি খাব। তাৰমানে কি, যে আপোনাৰ মন নাই, ভোক নাই, কিন্তু চাইক'লজিকেলি আপুনি ষ্ট্ৰং হৈ পেলাই খাদ্যটো খাব। খাদ্যটো নেখালে কি হ'ব, আপোনাৰ সেইটোৱে, আপোনাৰ নিউট্ৰিশ্যনেল ষ্টেটাছ পুৱাৰ, আপোনাৰ ইমিউনিটি কমি যাব, হিমগ্ল'বিন কমি যাব। আপুনি বেমাৰটোৰ লগততো যুঁজিবই লাগিল, লগতে চিকিৎসাটোও আপুনি সহ্য কৰিব লাগিব। কাৰণ আমি মনত ৰখাটো এইটো অত্যন্ত দৰকাৰী যে ওৱান অফ দ্য টাফেষ্ট বেমাৰ ইন দ্য ৱৰ্ল্ড, ওৱান অফ দ্য টাফেষ্ট ডিজিজেছ বা ওৱান অফ দ্য টাফেষ্ট বা হাৰ্ডেষ্ট ইজ কেঞ্চাৰ। আৰু যিটোৰ বেমাৰটো ইমান টাফ হ'ব, তাৰ চিকিৎসাটো তাতকৈ বেছি টাফ হ'ব লাগিব, তেতিয়াহে তাক মানে হৰুৱাব পাৰিব। তাত চাইক'লজিকেলি মানুহজন ষ্ট্ৰং হ'বই লাগিব। এইটোত আমাৰ এজন অসমৰ মানে পপুলাৰ এণ্ড ফেমাছ মানুহ এজন, তেখেতৰ বহু বছৰ আগতে এবাৰ কেঞ্চাৰ হৈছিলে। তেতিয়া তেওঁ মোক মানে কৈছিলে যে তেওঁ যেতিয়া কিম'থেৰাপি ল'বলৈ যায়, তেতিয়া তেওঁ মানে খুব হেল্থ কনচিয়াছ মানুহ। তো তেখেতে যেতিয়া কেম'থেৰাপি ল'বলৈ যায়, তেওঁ দেখা পায় যে তেওঁৰ কাষৰ বেডবিলাকত মানুহে লৈ পেলাই মন মাৰি আছে, কান্দি আছে, বা নেখায়, জোৰ কৰি আছে ল'ৰা ছোৱালীয়ে। তেওঁ নিজৰ টিফিনত কণী, ফ্ৰুটছ ইত্যাদি এইবিলাক লৈয়ে যায়, আৰু নিজৰ যেতিয়া খাবলৈ টাইম হয়, ৰৈ থাকোঁতে তাতেই এটা ভাল জেগা, ছেফ ঠাই এটাত গৈ পেলাই খায়, মন নগ'লেও তেওঁ খায়। আৰু সেইকাৰণে তেওঁ কয় আৰু যে তেওঁৰ ভাষাত যে তেওঁ সেই কিম'থেৰাপি লোৱা আজি কিছু দশক হ'ল, 2-3 দশক হৈ গ'ল, তেওঁ এতিয়াও ধুনীয়াকৈ আছে। তেওঁ কয় যে তাৰে এটা প্ৰধান কাৰণ হ'ল তেওঁ খোৱা লোৱাটোত তেওঁ কেতিয়াও অৱহেলা কৰা নাই। তেওঁৰো দিন গৈছে যে খাবলৈ মন নাই, কিম'থেৰাপি ল'লে মন নাযায়, কিন্তু তেওঁ নিজকে শিকাই বুজাই খাইছে, আৰু পাৰিব। ইটছ অল ইন ইয়ৰ মাইণ্ড।